Hello my dear viewers, স্বাগতম জনাইছো মই মোৰ অন্য এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টো ক্লাছ 10ৰ 2026 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা হৈ গৈছে তাৰ ৰিজাল্ট সম্পৰ্কে কিছু আপডেট দিবলৈ আহিছো। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিবা আৰু এনে ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি তাত থকা অল নটিফিকেশনটো ক্লিক কৰি দিবা যাতে মই দিয়া ভিডিঅ'বোৰ সৰ্বপ্ৰথমে তোমালোকে পোৱা। সো মই গুগলত মাৰি দিলো সেবা ৰিজাল্ট 2026 আৰু গুগলৰ তথ্য মতে the SEBA result class 10 result 2026 for exams held for February 10 to February 27 2026 অর্থাৎ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা 10 তাৰিখৰ পৰা 27 তাৰিখলৈকে হৈছিল। expected to release by April or May 2026. A student can check their result on the official website. So ইয়াত কোৱা হৈছে যে ৰিজাল্ট দিয়াৰ সম্ভাৱনা এপ্ৰিলৰ পৰা মে মাহলৈকে দিয়াৰ সম্ভাৱনা আছে। অৰ্থাৎ এপ্ৰিলৰ সেকেন্ড উইকত দিব পাৰে নাইবা মেৰ ফাৰ্ষ্ট উইকত দিব পাৰে। গতিকে তোমালোকে ইয়াত চাব পাৰিবা ৰিজাল্ট অন দা অফিচিয়েল ৱেবছাইট। যেনে ৰিজাল্ট চাবৰ কাৰণে তোমালোকে sebaonline.org ইয়াত চাব পাৰিবা আৰু কেইটামান ৱেবছাইট দিয়া আছে মই এবাৰো কম। আৰু মিনিমাম 30% পাব লাগিব, আমি সকলোৱে জানো 30% পালে থাৰ্ড ডিভিজন। তাৰপিছত ইয়াত কি কোৱা হৈছে কে ডিটেইলছ ফৰ সেবা HSLC ৰিজাল্ট 2026 বোৰ্ডটো আমিতো সকলোৱে জানো, এইবিলাক নালাগে আমাৰ। তাৰপিছত আমি চাম ইয়াত কিছুমান ৱেবছাইটৰ নাম দিয়া আছে ৰিজাল্ট চোৱাৰ কাৰণে। ৱেবছাইট টু ক্লিক, এই ৱেবছাইটবোৰত গৈ তোমালোকে ৰিজাল্টবোৰ চাব পাৰিবা। যেনে ASSEB.in, তাৰপিছত sebaonline.org, resultassam.nic.in এইবিলাকত গৈ প্ৰথমে সেই ৱেবছাইট ওপৰত দিয়া ৱেবছাইটবোৰত ভিজিট কৰি অন দ্য অফিচিয়েল ৱেবছাইট মেনশ্যন এবভ ওপৰত দিয়া কিছুমান অফিচিয়েল ৱেবছাইট দিয়া আছে সেইবোৰত গৈ তোমালোকে তাতে ক্লিক কৰি কি কৰিবা যি ৰিজাল্টৰ 2026 ৰিজাল্টৰ লিংক থাকিব তাতে ক্লিক কৰি দিলা আৰু এন্টাৰ দ্য ৰিকুৱাৰ্ড ডিটেইলছ তোমালোকৰ ৰোল নাম্বাৰ বহাই দিবা। যদি স্কুল কোড থাকে স্কুল কোড দিব পাৰিবা। তো সেইবিলাক দি ডাউনলোড অৰ প্ৰিণ্ট দ্য মাৰ্কশ্বিট ফৰ ফিচাৰ ৰেফাৰেঞ্চ এণ্ড তোমালোকে পিছত ডাউনলোড কৰি ল'ব পাৰিবা। গতিকে আৰু গ্ৰেডিং চিষ্টেমটো দিয়া আছে এনেকৈ ফাৰ্ষ্ট ডিভিজন পাবৰ কাৰণে 60%ৰ পৰা এভভ লাগিব, ছেকেণ্ড ডিভিজনৰ কাৰণে 45 to 59ৰ ভিতৰত হ'ব লাগিব, সেইটো হৈছে ছেকেণ্ড ডিভিজন। আৰু থাৰ্ড ডিভিজন পাবৰ কাৰণে 30%ৰ পৰা 44%ৰ ভিতৰত হ'ব লাগিব। গতিকে এইখিনি আছিল তোমালোকক জনাবলগীয়া কিছু কথা। ধন্যবাদ। ভিডিঅ'টো ভালে লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা।